হেল্ল' বন্ধুসকল, মই বিজিত আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বলক আমি যাওঁ বান্দৰচুলীয়াত পূজা চাবলৈ। এইখন হৈছে আলম দোকান, আলম ষ্ট'ৰ বুলি আছে চাগে বগলীয়াকৈ। এইখনে আমাৰ গাঁৱৰ আটাইতকৈ ডাঙৰ দোকান। তাত সকলো বস্তুৱেই পোৱা যায় বাৰু। আৰু গৈ থাকোঁতে এইফালে চাওক, ৰাইট চাইডে আমাৰ আয়সী চকী আছে। ৰ'ব এইখন গৈ ল'বলৈ দিওঁ। তাৰপিছত আমিও গৈ আছোঁ নাই যোৱা, ৰ'ব যাম এতিয়া। গৈ আছোঁ ব'লক আমি এতিয়া আমাৰ ভিডিঅ'টো ফাৰ্ষ্টকৈ যাওঁ। আমি এতিয়া তামাম ইফালে ঘূৰাই পাই গ'লোঁ আমি পূজা মণ্ডপৰ ওচৰত। আজি প্ৰথম দিন যে মানুহ অকণমান কম বাৰু, কিন্তু ইয়াত ক'তো জেলেপি দেখা নাই। মানুহ কম কাৰণেই নেকি জেলেপি দেখা নাই চাগে ইয়াত। জেলেপি বেপাৰীকেইটাই চাগে শুই আছে, আজি দিনটো বোলো শুই লওঁ, কাইলৈৰ পৰা আমি জেলেপি বিকিম বুলি ভাবিছে চাগে। ব'লক এপাক আগফালৰ পৰা গৈ এনেই ঘূৰিকৈ আহোঁগৈ। মোৰ লগতে ব'লক তোমালোকে, যদি ক'তো ওলাই যোৱা নাই। মোৰ লগত গৈ থকা নিচিনা লাগিছেনে? নাই লগা, মই গম পাইছোঁ অকণ ফাষ্ট হৈছে ভিডিঅ'টো। হ'ব বাৰু, একো নাই। ইমান দীঘল ভিডিঅ' আপলোড কৰিবলৈও মানে বহুত নেট লাগে যে। নেট লগাটো ডাঙৰ কথা নহয়, বিশেষকৈ ইয়াত ইমানেই শ্ল' ছিষ্টেমত 5G, ঘৰৰ ভিতৰত 2G, সেই তেনেকুৱা ধৰণৰ হৈছে। বলকে আমি বজাৰে পাই গ'লোহি আহি তামাম এইখিনিতে আমি স্কুটিখন থ'ম আৰু অকণমান চাই লওক, তাৰপৰা গৰম চাহ একাপ খাম। এয়া জুম কৰি দিছোঁ, আৰু অলপ জুম কৰিম, আৰু অলপ ধুন্দুলা হৈ গ'ল জুম কৰি দিয়াৰ পিছত। জুম কৰিবলৈ হ'ব বাৰু। এতিয়া আমি যাওঁ, চাহ একাপ খাওঁ, গৰম গাজাৰ সৈতে আজি চাহ খাম। জেলেপিটো নায়েই, গাজাটো গৰম নহয় বাৰু, চাহ কাপে গৰম। আমি পকৰি খাবলৈ ৰখি আছিলোঁ, কিন্তু পকৰি খাম বুলি ৰখি থাকিলে বহুত দেৰি হৈ গৈছে, বহুত ভিৰ। এতিয়া গুচি আহিলোঁ, আহি এইডোখৰত পকৰি বনাইছে, কিন্তু আগফালে গৰম পকৰি নহ'ব চাগে, কাৰণ জুই কোৱা দেখা নাই দিয়কচোন। এইখিনিতে কোনোবা এডোখৰত আছিলে গৰম পকৰি। আমি ঘূৰিলোঁ, এই ইয়াত আছে গৰম পকৰি। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ, ব'লক যাওঁ, লেটছ গ'। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো অলপো ভাল লাগিল তেনেহ'লেও লাইক এটা কৰিব। যদি ক'ৰবাত বেয়া লাগিল তেনেহ'লে ক'ত বেয়া লাগিছে, ভিডিঅ'টো আৰু অলপ ভাল কৰিবলৈ চেষ্টা কৰিব।